আজি মই কেনেকুৱা ফিল কৰি আছোঁ সেইটো মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। সেয়েহে ভাবিলোঁ যে ওম শান্তি ওম মুভিখনৰ এই ডাইলগটো আপোনালোকক দেখুৱাই দিওঁ। इतनी शिद्दत से मैंने तुम्हें पाने की कोशिश की है कि हर जर्रे ने मुझे तुमसे मिलाने की साजिश की है। হয়, আজি ময়ো ঠিক এনেকুৱাই ফিল কৰি আছোঁ, কাৰণ আজি সৰুৰে পৰা মোৰ মনৰ মাজত সাঁচি ৰখা এটা বহুদিনীয়া আশা পূৰণ হ'বলৈ গৈ আছে। মানে আজি মই ফাইনেলি দেখিবলৈ পাম এখন বিশাল সাগৰ। আজি আমাৰ চেন্নাইত তৃতীয়টো দিন আৰু আমি আজি গৈ আছোঁ পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ বীচখন চাবলৈ, যাৰ নাম হ'ল মাৰিনা বীচ। তো দোস্ত, মাৰিনা বীচলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো দোস্ত, ইয়াতে আহি কিনে মানে বহুত মজা লাগিছে। আজিলৈকে মানে মই সাগৰ দেখা নাছিলোঁ, বহুত ইচ্ছা আছিলে মানে সাগৰখন চোৱাৰ কাৰণে, আৰু আজি ফাইনেলি মানে মোৰ সেই ইচ্ছাটো পূৰণ হ'ল। কথা এখন আছে নহয়, যদি কিবা এটা বস্তু আপুনি পাবলগীয়া আছে বা চাবলগীয়া আছে, সেইটো যেনেকৈ নহওক আপোনাৰ মানে পূৰণ হ'বই। মানে আপোনাৰ যদি লাকত আছে কিবা এটা বস্তু চাবলৈ বা কিবা এটা বস্তু পাবলৈ, তেতিয়াহ'লে সেই বস্তুটো আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। আপোনালোকে জানেনে, এই মেৰিনা বীচখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 13ৰ পৰা 14 কিলোমিটাৰ, আৰু সেইবাবেই এই বীচখন হৈছে ভাৰতৰ ভিতৰত প্ৰথম আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয় দীঘলীয়া বীচ। মোৰ পিছপিনে যে দেখিছে এই নাওকেইখন, এইকেইখন হৈছে মানে মাছ মৰা নাও। প্ৰথমতে মই দেখোঁতে মানে কাঠৰ যেন বুলি ভাবিছিলোঁ, কিন্তু কাঠৰ নহয়, কিবা এটা বেলেগ মেটেৰিয়েল দি বনাইছে, দেখাত মানে প্লাষ্টিক যেনো লাগিছে। চ' আপোনালোকে যদি জানে মানে এই মাছ মৰা ব'টবিলাক কি মেটেৰিয়েল দি বনায়, তো কমেণ্ট বক্সত একবাৰ কমেণ্ট কৰি জনাবচোন। আৰু দোস্ত, দেউতাক চাওকচোন মানে ক'ত যাই পাইছে সাগৰীয় শামুক বিচাৰি বিচাৰি, এইটো মানে ইমান দূৰত। মই মানে এইটো ফালে ভিডিঅ' বনাই থাকিলোঁ, আৰু এইফালে মানে দেউতাই মানে সেইফালে গৈ কিনে সাগৰীয় শামুক বিচাৰি আছে। মানে সাগৰীয় শামুকেদি গ'লে ঘৰত গৈ কিনে কিবা সজোৱা বস্তু বনাব। এয়া বাৰু কি চিনি পাইছেনে? এয়া হৈছে সাগৰীয় শামুকৰ খোলা, আৰু এই সাগৰীয় শামুকৰ খোলাৰ পৰাই ঘৰত সজাই ৰাখিবলৈ বিভিন্ন প্ৰকাৰৰ ডেকৰেটিভ আইটেম বনোৱা হয়। আৰু এই সাগৰীয় শামুকৰ খোলাবোৰ দেখিবলৈ বহুত ধুনীয়া, সেয়েহে দেউতাৰ লগতে ময়ো কেইটামান বুটলি ল'লোঁ ঘৰলৈ লৈ যাম বুলি। শুনা পাইছিলোঁ সাগৰৰ পানী বোলে নিমখীয়া, অলপ যাই কিনে খাই চাওঁ ৰ'ব, সঁচাকৈ মানে কিমান নিমখীয়া, অলপ চাওঁ ৰ'ব গৈ। বাপ, কেনে নিমখীয়া মানে খামা মাৰে। এই মানে সাগৰৰ পানী নি অলপ মানে আঞ্জাত দিব লাগে, বাপৰে বাপ, ভয়ানক চাফা হ'ব তাৰ মানে। কি নিমখীয়া বাপৰে। মানে পানী চুব গৈছিলোঁ না, এই চাওকচোন ৰাম, বোকা চেণ্ডেলত মানে তামাম। এই পাতত চাবচোন, এই পাততো 1 কিলোমান বোকা সোমাইছে এই পাতততো। এই দেখিছে না, এনেকৈ ঢৌৰ কাষত গ'লে আহি কিনে যদি আপোনাৰ ভৰিৰ লগত খুন্দিয়াই, তেতিয়াহ'লে মানে বোকা পূৰা সোমাই যায়। দুপৰীয়া সময়ত বেছি ভিৰ নাথাকে,
কিন্তু যিমানে সন্ধিয়া হৈ আহি থাকে সিমানেই লাহে লাহে মানুহৰ ভিৰটো বাঢ়ি গৈ থাকে। বিশেষকৈ ছানছেট হোৱাৰ সময়তো এই বীচখন এখন মেলালৈ পৰিণত হৈ পৰে। তাকে বহুত ধুনীয়া লাগিছে ইয়ালৈ আহি। এনেকুৱা এখন বীচ যদি আমাৰ অসমত থাকিলে হয় তেতিয়া বাৰু আপোনালোকে কি কৰিলে হয় এটা কমেণ্ট কৰি জনাবচোন। মইতো যেতিয়াই সময় পালোঁ হয় তেতিয়াই গুচি আহিলোঁ হয়। এনেদৰে সাগৰৰ পাৰে পাৰে খোজকাঢ়ি মনোৰম দৃশ্যবোৰ উপভোগ কৰি কৰি কিমান যে সময় পাৰ কৰি দিলোঁ গমেই নাপালোঁ। উভতি আহিবলৈ একেবাৰেই ইচ্ছা নাই, কিন্তু কি কৰিম, উপায় নাই। আহিছোঁ যেতিয়া উভতিবতো লাগিবই। তো দোস্ত প্ৰায় 1.5 ঘণ্টামান সময় আমি ইয়াতে কটালোঁ। সঁচাকৈ মানে বহুত বঢ়িয়া লাগিছে ইয়াতে আহি কিনে। মানে মই ভাবি আছিলোঁ মানে এবাৰ হ'লেও মানে লাইফত সাগৰ চাম, সাগৰৰ বিচত যাম, সাগৰৰ পানী চুই চাম কেনেকুৱা লাগে। তো আজি সেই মানে আশাটো পূৰণ হ'ল। সঁচাকৈ মানে বহুত ভাল লাগিছে। আৰু নেক্সট আৰু মানে যাব ইচ্ছা আছে পুৰীত। মানে শুনা পাইছোঁ পুৰীত যোনখন সাগৰ আছে সেইখন মানে আৰু বহুত বেছি ভাল লাগে। চ' যদি ভাগ্যত আছে নিশ্চয় যাব পাৰিম। তো এতিয়া গৈ আছোঁ হোটেললৈকে, কাৰণ আন্ধাৰো হৈ আহিছে আৰু যিহেতু অচিনাকি জেগা হয় গতিকে বেছি দেৰিলৈ থকাটো ভাল নহয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকৰ এবাৰ কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লগতে প্লিজ দোস্ত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্লিজ মোক ছাপোৰ্ট কৰিব। তো দোস্ত লগ পাম আন এটা বেলেগ ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।